কবিতাৰ শিৰোনাম আজি আপোনাৰ হাতেৰে সেন্দুৰ পিন্ধিম। কবি পাৰ্থপ্ৰতিম কলিতা। আজি মোৰ বৰ ভয় লাগিছে। ভয় এইকাৰণেই লাগিছে, আজি মই আপোনাৰ হাতেৰে সেন্দুৰ ল'ম। ভয় এইকাৰণেই লাগিছে, আপুনি মোক বহুত মৰম দিবনে, নে সময়ৰ সোঁতত পাক খাই খাই হেৰাই থাকিব আপোনাৰ মৰমবোৰ? অজুহাতত মোৰ লগত কাজিয়া কৰিব নেকি, নে ক'ৰবাত ভুল দেখিলে মোক গালিও দিব? নিজান ঠাইত বহি বহি আকাশৰ তৰাবোৰলৈ চাই সপোন ৰচাৰ সময় হ'বনে আপোনাৰ? ব্যস্ততাৰে যুঁজি যুঁজি কেতিয়াবা মোক ফুৰাবলৈ নিবনে, নে ব্যস্ততাৰ তোলাচনীত সকলো সলনি হ'ব? আজি মোৰ বৰ ভয় লাগিছে, বহুত দুখ লাগিছে আজি মোৰ আপোনসকলক এৰি যোৱাৰ দুখ। মই জানো আজি মায়ে হিয়া ঠাকুৰি কান্দিব, লুকাই লুকাই আজি দেউতায়ো কান্দিব। নিসংগতাৰ সংগলৈ ভাইটিয়েও আজি উচুপিব। আপুনি মোক বুকুত সাৱটি সাহস দিবনে? আজি মই আপোনাৰ লগতেই যাবলৈ ওলাইছোঁ, আপোনাৰ বাবেই যাবলৈ ওলাইছোঁ।